হেল্ল' গাইছ নতুন এখন মানে চাইকেল কিনিলোঁ এইফালে আমাৰ আলহী আহিছে বিহু খাবলৈ আলহী আহিছে এই আমাৰ কইনা এয়া কইনা জোতা পিন্ধি আজিকালি আৰু অভিয়া কিবা কৈছিলে অংকনক কিবা বস্তা এটা পিন্ধি আছে বোলে ই মই যে নাই সেইটো মোৰ মাফলাৰখন দিয়া তোমাৰ ডিকিত সোমাই আছে এইখন মোৰ চাইকেলখন আজি নতুনকৈ কিনিলোঁ আজি এয়া ভালেই লাগিছে বাৰু এনেকৈ চিটটো উঠাবও পাৰি এইটো খালি বহুত ডাঙৰকৈ মানে হেৰিটো কাটিলে আজি 40 টকাৰ কফি খুৱাব লগা হ'ল ইফালে বহুত বেছি লুটিলে মোক মানে 645 মান ধৰি থওঁ আৰু মানে স্পেয়াৰকে মানুহ এটা হস্পিটেললৈ বেয়া হ'ব তই লগাম বুলি কৈছে পিছত খালি থাকি যাব মানে চিটটো মই অকলে গৈ ভাব লাগে অকলে গ'লে মানে মন নাই মানে কি আৰু অকলে দিবা বেলেগ কাৰোবাক যদি ক যদি নাপাওঁ মোৰ যদি মিলে তেতিয়া চব বাদ দিয়া 13 টাকে কৈ থৈ দিবা কিন্তু এইটো আকৌ জোৱালটো যদি হয় বেয়া হ'ব নেকি কেনেবাকৈ নাই মই নাযাওঁ মোৰ তে কেছ নাই নহয় তই সুধি ল তুমি সুধি ল একেবাৰে মই সুধিলোঁ এতিয়া ক'লে যে যোৱাটো চিয়ৰ নহয় মই যাবও পাৰোঁ নাযাবও পাৰোঁ এনেকৈ কওঁ যে মই কাইলৈ তই এনেকৈ কওঁ তুমি ডাইৰেক্টলি কথাটো কৈয়ে দিয়া কাইলৈ যদি নাহা তেন্তে এনেকৈ কৈ দিয়ে কৈ ক'লে এইফালে ডিছকাশ্যন চলি আছে মই গেটখন খুলি দিওঁ নে নিদিওঁ ভাবি আছোঁ নুখুলিলে ঠাণ্ডা লাগিছে মানে মোৰ ইমান কৈ থাকিলে গালি খাম ই গালি খাওঁ কৰি আছে ই অলৰেডি গালি খাই থাকে আৰু মই মাৰো খাই থাকে বাৰু বহুত বেছিকৈ দৌৰিছে মই ভাবিছোঁ এতিয়া আজি 7 কিলোমিটাৰমান চাইকেল চলাই আহিলোঁ ভাল লাগিলে মানে কিন্তু পূৰা ভৰিটো বিষাই গ'ল মাজতে মই হেৰাইও থাকিলোঁ আৰু এতিয়া যাবলৈ বহুত ভাল লাগিলে এইটো মনত থাকি যাব 5টাই গৈ পেলাই আমি 5টা আমি 4টা আছিলোঁ এইটো যায় এতিয়া ইয়াৰ চকাটো আজি বা প্ৰায় 40 বছৰৰ পিছত মানে আজিয়ে কৈ থৈছোঁ যেতিয়া আমি গোটেইকেইটা 60 ইয়াৰ্ছ হ'ব নে 60 ক্ৰছ কৰিম তেতিয়া গোটেইগাল ফুৰিবলৈ যাম গোটেইগাল মাত দিছে সেইটোতো ইম্পৰ্টেণ্ট দিব মই কৈ একো 60 ইয়াৰ্ছত ফুৰিবলৈ নাযাওঁ আমি 4th ইয়াৰত লাডাখ গৈ আছোঁ 4th ইয়াৰ যিয়ে হওক মই এতিয়াই কৈ থৈছোঁ যে 60 যেতিয়া হ'ব নে গোটেইকেইটা নিজৰ ঘৰ চৰি পেলাই ফুৰিবলৈ যাম এতিয়া অভি দুটা সৰু মাইনা পালি হ'ব অভি দেউতা আৰু 4-5খনমান দেশ ফুৰিম এতিয়াই কৈছোঁ পিছত যাতে ভিডিঅ'টো চালে মনত পৰে মানুহবোৰ পাহৰি নাথাকে যাতে মই পাহৰিম এতিয়াই ক'লোঁ মই পাহৰিম কোনেও যাতে পাহৰিম এইটো নাম্বাৰ প্লেটটো মনত ৰাখিব গাইজ কেতিয়াবা স্কুটিখন চুৰ হ'লে চালানৰ কাৰণে থৈছে নেকি এইটো গুড নাইট এয়া এতিয়া মই পিজিলৈ ঘূৰি গৈ আছোঁ গাইজ পিজিলৈ গৈ আছোঁ এয়া মই এটা কাম কৰিম আচলতে মোৰ মানে হেৰি হয় ইয়াৰ মাজত মই চাইকেলখন থ'ম বুলি ভাবিছোঁ এতিয়া তেতিয়া মানে ছেফলি থাকিব এয়া আমাৰ সুমিত কিবা এটা কৈ দিয়া চাইকেলখনৰ কথা কিবা এটা কৈ দিয়া চাইকেলৰ পাৰ্টি দিম বাৰু খালি অলপ পইচাটো লাগিব কিবা এটা সেইটোৱে এইফালে আমাৰ অন্যতম এক প্ৰাণী এইফালে ফোন চাই আছে এয়া কিবা এটা কৈ দিয়া কি কৰি আছা স্বৰাজ তুমি স্বৰাজ আজি নতুন চাইকেল কিনিলে পাৰ্টিটো দিব লাগে স্বৰাজে सो अभी गाइस बात कुछ ऐसी है कि साइकिल में मतलब अपना लॉक लगाना ज़रूरी है क्योंकि लॉक मतलब मुझे दिया है कंपनी वालों ने हीरो की कंपनी वालों ने मतलब सो वही मैं भी लगा रहा हूँ
अंदर और दूसरा वाला बिल्ला हमारे साथ है, मतलब दूसरा वाला भी हमारे मेरे को भूख लगी है, कुछ खाना है जल्दी से आगे। मैं तो बहुत कुछ खाया हूँ, लेकिन ये लोग कुछ नहीं खा गए हैं। मतलब मैंने उनको आइडिया दिया था कि कुछ खरीद लेते हैं बिस्कुट वगैरह, रास्ते में खा लेंगे। इसका जो सेकंड वाला मतलब वो वाल में গাইজ যাত্ৰা অব্যাহত আছে। আমি তিতাবৰ পোৱাগৈ নাই, তিতাবৰ পামগৈ, ঠেঙাল পাৰ হৈছোঁ আৰু 5 কিলোমিটাৰমান আছেগৈ তিতাবৰলৈ। তাৰপিছত আগত গৈ আছে এলভিছৰ দেৱজ্ঞান, আপোনালোকে দেখিছে আগত এলভিছৰ দেৱজ্ঞান গৈ আছে। এইফালে চৰাইদেউ মই গৈ আছোঁ। আজি গৈ আছোঁ আঠখেলীয়া নামঘৰৰ ফালে। তাৰপিছত আৰু দীঘলীয়া হ'ব ট্ৰিপটো আমাৰ। কিন্তু আমাৰ দুটা বিল্লা এতিয়াও অহা নাই গাইজ। কি মাইকী চলত দিছে তাহাঁতি জানে গাইজ। গাত জোৰ নাই গাইজ তেহেঁতৰ। सो हेलो गाइस, अभी मतलब व्लॉगिंग कैमरा मेरा चेंज हो चुका है, अभी इसमें हूँ मैं। ये रहा हमारा अभी। आज हम नामघर आए हैं। जब हम 60-70 साल के हो जाएंगे ये मेमोरी रह जाएगा मतलब। और यहाँ पे भी ये जूता चेंज कर रहे हैं ये लोग, मतलब मोजा मतलब ये लोग खोल के गए थे। ये है एक, कुछ बोल दो गाइस, कैसा लगा? It's too funny. ये हमारा, नहीं बोलूँगा इसके बारे में। तो यहाँ हो रही है रिकॉर्डिंग। माफ़ करना मेरी हिंदी इतनी अच्छी नहीं है। किसी को नई डीपी लगानी है यार, किसी को नई डीपी नहीं लगानी है। कैमरामैन इधर, ये हमारा 6th मेंबर। क्या कर रहे हैं, क्या कर रहे हैं भाई? किसका फोटो ले रहा है तू? दिखाओ फोटो, दिखाओ हमको फोटो दिखाओ। पूरा फुल मैनुअल फोकसत আছে ন? আন্ধাৰ কি হৈছে? মুখান আন্ধাৰ। मैनुअल फोकसत আছে ন? ऐसे तो अभी दिखेगा ही नहीं। तो ये गेट है और हम एग्जिट कर रहे हैं और ये अभी जा रहे हैं। वो লাগিছিল देख रहे थे तो पास तो ठंडी भी हो। फोटो शूटिंग मतलब क्या बोलते, हाँ फोटो शूटिंग चल रही है क्योंकि भाई को डीपी पसंद नहीं आई। एंड फेस देखो भाई, फेस देखो उसका कितना टेंशन में है, आंखें भी दिख नहीं रही। ये है देवो, हैंडसम बॉय। ये छपरी, रोड साइड छपरी यार, सॉरी कैंडिड चाहिए भाई को कैंडिड चाहिए यार। ये क्या है भाई? हम अभी तो खाने जाएंगे लेकिन बैग लाना है पहले। रुको भाई, ক'ত যাওঁ? হ'ব এতিয়া। মোৰ ডায়েৰীখনৰ চাবি তাতে বহি থম মই।
দেব পিছফালে চাই দিয়া एल्विस भाई अभी कभी और ये हूँ मैं यार तो इसको फोटो खींचना है এইটো সব গাইস শো অফ কৰিছে এফালে এইটো মই তলত মানে একো নাই এইটো অকল শাৰ্টটো আছে ইয়াৰ এবাৰ চাইডে কি 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 কৰিব কৈছো তুমি গ্ৰে কালাৰ এৰে আকো নখাও ধুনীয়াকে হাফ পেণ্টটো তলত পিন্ধি আহিছো দেৱ খেলা দৌৰি দিছে এইবোৰ এনেকুৱা গ্ৰেভিটেশ্যন পুল মাৰিব এতিয়া আগতে এডভেঞ্চাৰ কৰিছিল ব'লা ব'লা আও মানে ব'লো নদৈমা আগতে নদৈমা কৈছিলে এয়া চাওক নদৈমা এইপিনে ব'লা এনেকুৱা ব'লা আমাৰ লগতে বাগৰি আহিছে পাতি গ'লে পাঁচ নাই যাব কিন্তু ভাই পইচা কৈছে আগতে অৰুণাচল যেন লাগিছে আগত যোৱা अभी আগত যোৱা ভিডিঅ' বনাইছে ঐ কবি এইফালে যাওঁ ব'লা এইফালে যাওঁ নেকি বাগানৰ ফালে যাওঁ ব'ল এই ভয় লাগে বোলে এইফালে চক यस देखो ये फले गाइस पूरा वीडियो बना ही ऐसे गाइस हां सापड़ी बना लेक्सा मारी আছে মানে পুরা আকৌ এহাল সাপৰি আহিছে
है ये छोड़ नहीं है मैं क्या करूं, दिल पे मेरा जोर नहीं है मैं क्या करूं, आशिक है ये छोड़ नहीं है मैं क्या करूं, दिल पे मेरा जोर नहीं है मैं क्या करूं।